हेलो दोस्त তোমালোকৰ কাৰণে নতুন ভিডিঅ'লৈ স্বাগত কৰিছো আৰু আজিৰ ভিডিঅ'টো হ'ব বেয়া মজা মই তোমালোকৰ কাৰণে দেখাব খুজিছিলো মোৰ থাকা জায়গাটো ন তোমালোকে পিছফালে চাই ক'ব পাৰিছে পুৰা জংগলে জংগল তোমালোকে ঠিকই দেখা পাই আছে পুৰা জংগল আৰু গছ গছনি আছে তাৰ ভিতৰত মই আৰু তোমালোকে এটুকুই চাই আছে ন তো তোমালোকৰ কাৰণে কেনেকা লাগিল হয় যদি এনেকা জংগল থাকিলে একদম পুৰা মিঠা মিঠা হাৱা আহে পুৰা গছ গছনি পুৰা আছে ন তো মোৰ কাৰণেতো ভালে লাগে তোমালোকৰ কাৰণে কেনেকা লাগে মই নাজানো তো ভালে লাগিব ন বলা আমি থাকা জায়গাটো চাবলৈ ইয়াত আছে এটা কেবিন আৰু তলত আছে চাৰিটা আৰু তলত এটা নলাও আছে ন আমি তাতো যাম বলা আগলৈ বলা ইয়াত ইটো ভিতৰৰ পুৰা দেখা পাই যায় ন পানীটো পুৰা চাফা আহি আছে আৰু আজি অলপমান পানীটো কম আছে যে কেতিয়াবা বহুত পানীটো হৰ আহি যায় এইখিনিত আহিব নোৱাৰে এইটো কি কয় মই নাজানো আৰু আমি কওঁ জ্বলাই বুলি এইটো তো তোমালোকে খেলি চালে দু পাইছে চাগৈ ন সৰুত তো এইফালে এটা নলা আছে এইখিনিত অলপমান দ আছে ইয়াত মাছ চাছ আছে আৰু এতিয়া দেখা নাপাব কিয় সন্ধিয়াত ওলাই যায় মাছটো বলা আগলৈ এতিয়া আমি যাম কটেজ ৰুমত বলা জলদি কৈ আহি পাই গলো কটেজ ৰুমত এতিয়া ভিতৰলৈ সোমাই যাওঁ ন চাবিটো দেখো এই উল্টা ঘূৰাই পাইছো দেখিছ ধুনীয়াকে একদম সজাই ৰাখি থৈ দিছে সেইটো হ'ল আমাৰ ডাইনিং টেবুলটো ইয়াতে মানে খানা ভাত চাত খাই ন তো ইফালে আছে ইফালে এটা সৰু গেমিং ৰুম আছে তো হে দোস্ত তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু লগ পাম তোমালোকৰ কাৰণে নেক্সট ভিডিঅ'লৈ আৰু এতিয়া বাই বাই